गरेश्वराव 2 घन्टा लामा होबथानानै सोमावसारदों रायजो राजाफ्रा। बायहाथा सारियालिनि गरेश्वर जानानै बगामाथि फोनांजाब लामाखौ थाबैनो लुफामनो ज' दाबिनानै गरेश्वरनि रायजो राजाफ्रा गोख्रों सोमावसारदों। लकसभा बिसायख'थिनि सिगां सरकारा जेबो राहा लायाब्ला गोख्रों सोमावसारनो हुमखि होदों सोमावसारगिरि रायजो राजाफ्रा। बायहाथा सारियालिनिफ्राय गरेश्वर जानानै बाङालिपारासिम थांना PWD लामानि गाज्रि थासारिया रोजा रोजा गारि मटरजों लोगोसे दावबायारिफोरखौ हान्थामेलानि बिथिङाव गोबां जेंनायाव खोख्लैदों। लुफामफिननायनि आंखालाव लामायाव गोथौ गोथौ हाखर सोमजिदों। मख'नो गोनांदि सिगांनि मंगलदै आरो आथिखालनि दरं अदालगुरि लकसभा बियाब आरो गोदानै दाफुंजानाय गरेश्वर विधानसभा बियाबनि बे लामाजों विधानसभानि बुंथिगिरि बिश्वजित दैमारी, रङियानि MLA भबेश कलिता, MP दिलीप सयखियाजों लोगोसे गोबां सुबुं थान्दैफोरा थांलाय फैलाय खालामो। बेनि उनावबो सासेबो सुबुं थान्दैया बे लामाखौ लुफामफिननायनि फारसे जेबो राहा लायैनि गोख्रों अजद दैखांदों रायजो राजाफ्रा। বিশেষ আমি গুৰেশ্বৰক ভাল পাওঁ। প্ৰথম কথাটো হ'ল আমি গুৰেশ্বৰক ভাল পাওঁ, সেইকাৰণে আজি মই ওলাই আহিছোঁ। ৰাস্তাটো হ'ব লাগে। আমাৰ যিটো বায়হাটা চাৰিআলিৰ পৰা যিটো আমাৰ নাগৰিজুলি পথ, সেইটো ৰাস্তা কিয় অৱহেলা হয়? আমি এই আন্দোলনৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি এইটোৱে ৰিকুৱেষ্ট কৰোঁ যেন আপুনি আমাৰ এই ৰাস্তাটো অৱহেলা নকৰে আৰু এই ৰাস্তাটো অতি সোনকালে আপুনি আমাৰ ঠিক কৰি দিয়ক। আৰু ইয়াতে ফ্লাইঅভাৰ লাগে। আমি ওলাই অহাৰ এটাই উদ্দেশ্য, আমি গুৰেশ্বৰক ভাল পাওঁ। যোনে যোনে গুৰেশ্বৰক ভাল পায় এই ৰাস্তাটো বনোৱাৰ কাৰণে সকলোৱে আহিব লাগে, এইটোৱে অনুৰোধ। হয়, আজি গুৰেশ্বৰ মাছমজিয়াত আমি গুৰেশ্বৰবাসী ৰাইজে আমি গণতান্ত্ৰিকভাৱে এই পথবোৰত আমি কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচী হাতত লোৱাৰ মূলত কাৰণ হৈছে যে ইমান দিনৰে পৰা অসম চৰকাৰে এই ৰাস্তাটো হোৱা বুলি কোৱাৰ পিছত কিয় আজিলৈকে এই ৰাস্তাটো হৈ নাহিল? আমাৰ এটাই দুখ, এই ৰাস্তাত অগণন পৰিয়ালৰ ল'ৰা ছোৱালী এই ৰাস্তাত বাইক এক্সিডেণ্ট হওক, গাড়ী এক্সিডেণ্ট হওক মৃত্যুবৰণ কৰিবলগীয়া হৈছে। আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে এই বাতৰিবিলাক প্ৰত্যেকটো দিনতে প্ৰকাশ কৰি থকা হোৱাৰ পিছতো অসম চৰকাৰৰ কিয় আজিলৈকে এই ৰাস্তাটোৰ প্ৰতি কাণ খা নাই? আমাৰ মাননীয় অধ্যক্ষ ডাঙৰীয়া বিশ্বজিৎ দৈমাৰীয়া তেখেতে এই ৰাস্তাইদি নিতৌ অহা যোৱা কৰে। তেখেতে কি এই ৰাস্তাটো তেখেতে দেখা নাই নেকি? হয়, আমাৰ সৰু গাড়ীৰ কাৰণে আমি গাঁটাবিলাক আমি চিনি পাওঁ। তেখেতৰ বিশাল গাড়ী থকাৰ কাৰণে তেখেতে গাঁটাবিলাকৰ কি অনুভৱ নকৰে নেকি? তেখেতে অকল কি খানা খোৱা যোৱাৰ কাৰণে সি ঘৰলৈ যায় নেকি? সেয়েহে মই ক'ব বিচাৰিছোঁ যে আমাৰ মাননীয় BTC প্ৰমোদ বড়ো ডাঙৰীয়া, যিহেতু আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্ট, আপোনাৰ এই ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আমাৰ গুৰেশ্বৰৰ পৰো, কিয় আপোনাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি এই ৰাস্তাটোৰ ক্ষেত্ৰত মাত মতা নাই? হয়, চৰকাৰী যদি আঁচনিত এই ৰাস্তাটো যদি অন্তৰ্ভুক্ত হোৱা নাই, আপোনালোকে নিজৰ পকেটৰ পৰাই আপোনালোকে কিছু সংখ্যক পইচা দিও এই ৰাস্তাটো মেৰামতি কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা ইয়াতকৈও গুৰেশ্বৰবাসী ৰাইজে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আজি যুগ ধৰি ৰামগাঁও নাগৰিজুলি পথ অৰ্থাৎ গুৰেশ্বৰৰ পৰা বগামাটিলৈ যোৱা পথটোৰ মেৰামতি কৰা হোৱা নাই। অসম চৰকাৰখনত বিজেপি নেতৃত্বাধীন চৰকাৰখনে বাৰম্বাৰ ভাষণৰ ফুলজাৰি মাৰি কৈ থাকে যে ৰামগাঁও নাগৰিজুলি পথটো অনতিপলমে 4 লেনযুক্ত কৰা হ'ব। 4 লেনযুক্তটো বাদ দিয়ক, বৰ্তমান যিখন আমাৰ এখন গাড়ী অতিক্ৰম কৰাত অসুবিধা হৈ থকা বহল ৰাস্তাটোৱে আজি পৰ্যন্ত অসম চৰকাৰখনে কিন্তু মেৰামতি কৰা নাই, যাৰ ফলত পথৰ মাজতে বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু এই গাঁতসমূহতে স্কুলীয়া ছাত্ৰ ছাত্ৰীসমূহ দুৰ্ঘটনাত পতিত হৈ আছে বাৰম্বাৰ। আনকি গৰ্ভৱতী মহিলা GMC-লৈ লৈ যোৱা থকাৰ ফলত এই গাঁতত পৰি গৰ্ভত সন্তান নষ্ট হোৱাৰ উদাহৰণো এই অঞ্চলত আছে। কিন্তু তাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষ কোনোদিনে কিন্তু এই ৰাস্তাটোৰ ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰা দেখা নাই। আনকি অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে যোৱা BTR নিৰ্বাচনৰ আগত বেঙেনাহাটীৰ এখন সভাত বাৰম্বাৰ উল্লেখ কৰিছিল যে নিৰ্বাচনৰ আগে আমি এই ৰামগাঁও নাগৰিজুলি পথটো নিৰ্মাণ কৰিম। কিন্তু আজি পৰ্যন্ত তেখেতৰ সেই ভাষণ অৰ্থাৎ তেখেতৰ প্ৰতিশ্ৰুতিয়ে হৈ ৰ'ল। এই পৰ্যন্ত এই ৰাস্তাটোত
এক ডাম্পাৰ চিন্টেবল পেলাইও আনকি মেৰামতি কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। আনকি এই অঞ্চলটোতে প্ৰায় হাজাৰ হাজাৰ ডাম্পাৰ দিনে নিশাই চলাচল কৰে। এই ক্ষেত্ৰত কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ভূমিকা পালন নকৰে। ডাম্পাৰে বহু ছাত্ৰ ছাত্ৰীক মহতিয়াই নিহত কৰিছে, কিন্তু এই ডাম্পাৰসমূহৰ বা বিভাগীয় কৰ্তৃপক্ষই মাহিলী মাচুল সংগ্ৰহ কৰাতে ব্যস্ত থাকি এই ডাম্পাৰসমূহ লাইচেঞ্চ দি আহিছে, কিন্তু এই ক্ষেত্ৰতো পদক্ষেপ নকৰে। কিন্তু ৰাস্তাটো যে আমাক লাগে এই ক্ষেত্ৰত কিন্তু চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। গতিকে আমি সকীয়াই দিব বিচাৰিছোঁ, আজি গোৰেশ্বৰ অঞ্চলৰ ৰাইজে পথ অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। যদিহে অনতিপলমে এই ৰাস্তাটোৰ পুনৰ নিৰ্মাণ নকৰে, তেতিয়াহ'লে লোকসভা নিৰ্বাচনৰ সময়ত যদি এই নেতাসকলে আমাৰ ওচৰত ভোট বিচাৰি আহে, তেখেতসকলক আমি পহু খেদা দিবলৈ কুণ্ঠাবোধ নকৰিম।